close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আৰু সুৰক্ষিত হৈ আছে ঘৰতে। তো আমাৰ জুৱাকালিৰ পৰা 18 প্লাছৰ ভ্যাকচিন অনলাইন মানে আপোনাৰ ওপেন কৰিছে। তো কালি আমি বুক কৰিলো। তো এতিয়া আমি ভ্যাকচিন লবলৈ গৈ আছো। তো আপোনালোকে শেষলৈকে চাই থাকিব। ভ্যাকচিন লবলৈ নেপাহৰিব। যিমান পাৰে এটা কথা কিন্তু মানে বহুতে বুক কৰিব পৰা নাই, সেইটো হয় বাৰু, প্ৰবলেম হৈছে। কিন্তু আপোনালোকে চাব যে বেলেগ ডিস্ট্ৰিক্টতো আপোনালোকে ল'ব পাৰে নেকি, যিহেতু নগাঁৱৰ বহুতে আহি আমাৰ ইয়াত বৈঠালাংচুত লৈছেহি, কাৰণ ইয়াত খালী থাকে। যোৱাকালি 20 মিনিটছতে আমাৰ বৈঠালাংচুৰ এইটো মানে বুকড হৈ গ'ল, কিন্তু হামৰেনৰ তেতিয়ালৈকে খালী হৈ আছে। তো আপোনালোকে তেনেকৈও চাব, কাৰণ এতিয়া নিজৰ ডিষ্ট্ৰিক্টতে চাই থাকিলে আপোনালোকে টাইমত নাপাবও পাৰে। তো সেইটোৰ প্ৰতি আপোনালোকে সচেতন হ'ব। এতিয়া আমি মাস্ক আৰু প্ৰুফ আইডেণ্টিটি প্ৰুফৰ কাৰণে মোৰ ইয়াতে ডকুমেণ্টছ আছে, পান কাৰ্ড, ভোটাৰ কাৰ্ড লৈ লৈছোঁ আৰু চেনিটাইজাৰো লৈ লৈছোঁ। তো এতিয়া আমি এইটো দাদা ফাল্টু, এইটো বাদ দিয়ক। ভেকচিন ক'তনো মানুহ ইমান নাইতো। এতিয়া আমি আহি পালোহি হস্পিটেল। আমাৰ হস্পিটেলতে ভেকচিন দি আছে। প্ৰথমতে ইয়াত আইডেণ্টিটি প্ৰুফ আৰু আপোনাৰ নাম ঠিকনাসমূহ ল'ব, তাৰপিছত কৰোণা টেষ্ট কৰাব, তাৰপিছতে ভেকচিন দিয়া হ'ব। মোৰ যোৱা ৰাতিৰ পৰা অৱস্থা বেয়া হৈ আছিলে, মানে টেষ্ট কৰাব এইবিলাকৰ কাৰণে। তো মোৰ ৰিয়েকশ্যনটো প্লিজ ইগন'ৰ মাৰি দিব। এতিয়া ওপৰলৈ গৈ আছোঁ, তাতে মানে ভেকচিন দি আছে। ফাল্টু কিটা ফটোৱা ইয়াত মানে চাই আপোনাৰ চিক্ৰেট যিটো আমাৰ নাম্বাৰ এটা আহে সেইটো সোধে, আৰু আপুনি যি ডকুমেণ্টছ দি পেলাই এপ্লাই কৰিছিলে সেইটো দিব লাগে, তাৰপিছতে আপুনি ভেকচিন ল'বলৈ পাৰিব। নো ৰিয়েকশ্যন হৈ গ'ল। ই বহুত ভয় কৰে, তাকে চাবলৈ লাগিব। ঘৰত যে চবে ধৰি কৰি ডাঙৰ দা নাহে ল'বলৈ, জানেনে ভেকচিন। গমেই নাপায়, মই ভয় নাই কৰা। हो गया এইবোৰ বেয়া মেচিন। 110 কাটাই নুখুজিছে। পাব্লিক হেল্থ চেণ্টাৰ। चलो चलो हो गया हमारा। সঁচাকে বাঁ হাতখন কিবা এটা লাগিছে, মানে চামথিং বিষ অকমান লাগিছে। এইটো মনৰ ভাৱ ভাইটি। মাথা ঘূৰাব বুলি কওঁতে দেহু মাথাই ঘূৰাব। কৈছে ন অকমান বহি দিয়া বোলে আধা ঘণ্টামান, মোৰ চুৰ ঘূৰাব পাৰ। মোৰতো ঘূৰালে গৌতমক ঘূৰালে খোৱা লগে ভাইটি
বৰ দুৰ্বল যেন লাগিছে তোমাক হাতখন পুৰা উইক উইক লাগে হে এনেই এইবিলাক নহয় বে কোৱা নাই ন ভাতটো খাই তো আপোনালোকে দেখা পালে আমি ভেকচিন লৈ কৰি আহি এতিয়া ঘৰ আহি পালোহি তো শেষৰলৈকে যোনে যোনে চালে থেংক ইউ ছ' মাছ আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ষ্টে ছেফ এণ্ড ষ্টে হোম এণ্ড আপোনালোকে মাস্ক লগাবলৈ নাপাহৰিব